everyone, I'm Himakshi and welcome back to my YouTube channel Himakshi's Vlog. So মই আজি আপোনালোকৰ কাৰণে এটা খুবেই সুন্দৰ আৰু এটা বিশেষ ভিডিও লৈ আহিছো এটা বিশেষ কাৰণত আৰু সেই বিশেষ কাৰণটো কোৱাৰ আগতে মই জাস্ট দুটিমান কথা কৈ ল'ব বিচাৰিছো যে এই যেটো চেনেল হয় এই চেনেলটো মই সাধাৰণতে মোৰ ষ্টুডেন্টছ খিনিৰ কাৰণে খুলিছিলো আপোনালোকে সকলোৱে জানে যে এই লকডাউন সময়ছোৱাত আমি যদিও অনলাইন ক্লাছ লৈ আছো ষ্টুডেন্টছ খিনি তথাপিও সেইখিনি হিউটৰ কাৰণে বহুত এনাফ নহয় মই ভাবো তো হেতু কাৰণে মই ভাবিলো কিয়নো মোৰ সাবজেক্ট ৰিলেটেড কিছুমান টপিক যিবিলাক আছে মই যদি হিহতক আপলোড কৰি ইউটিউবৰ জৰিয়তে তেতিয়া হিহতৰ কাৰণে এটো মানে অতি সহজ হৈ পৰিব কন্টেন্ট খিনি পোৱাৰ কাৰণে তো হেতু উদ্দেশ্য ৰাখিহে মই ইউটিউব চেনেলটো খুলিছিলো কিন্তু কথাটো হৈছে জাস্ট কেইদিনমান আগতে মানে 2-3 সপ্তাহমান আগতে মই এটা কথা অনুভৱ কৰিছো সেই অনুভৱ কৰিছো মানে কবলৈ গলে এটা ধাৰণা মোৰ মনত আহিলে আৰু ধাৰণাটো কেনেকৈ জন্মিলে হেতু কও যে কেইদিনমান আগতে মোৰ ৰিলেটিভছ এজনে ফোন কৰিছিলে মোক ফোন কৰি তেতিয়া মোক খুদিছিলে যে হিমাক্ষী মোৰ বেবিটোৰ এনেকুৱা ইনজেকচন পাবলগীয়া আছে 1.5 মাহত তো 1.5 মাহতটো দিব নোৱাৰিলো লকডাউনৰ কাৰণে মানে এতিয়া কি কৰিম কি যে হ'ব মানে হেতু পিছত দিব পাৰিম নে আৰু যদি পিছত হেতু দিও সেই ভ্যাকচিনটো তেতিয়া হলে কিবা মানে হেতু কাম কৰিবনে ভালকৈ মানে সময়ত জিলে যিমানখিনি কাম কৰে তাৰ পিছত যদি আমি 2 মাহ 3 মাহ লেট কৰি দিও তেতিয়া সেইখিনি কামে একেখিনি কাম কৰিবনে তো তেনেকুৱা ধৰণৰ কিছুমান ডিসকাশন হৈছিল ফোনত তেতিয়া মই ভাবিলো যে হয়তো এটোটো খুব ভাবিবলগীয়া মানে কথা হয় মানে এনেকুৱা ধৰণৰ প্ৰশ্ন সব অভিভাৱকৰ মনত অহাটো একেবাৰে স্বাভাৱিক তো হেতু কাৰণে ভাবিলো যে যেহেতুকে মোৰ টপিকটো মোৰ সাবজেক্টটো কমিউনিটি হেলথ হয় এটো কাৰণে মানে কি হয় I should be responsible for the community to do something for them তো তেতিয়া মই থিৰাং কৰিলো যে নহয় মই এটা ভিডিও আপলোড কৰিম মোৰ চেনেলৰ জৰিয়তে মোৰ চেনেলত অলৰেডি মই মানে ক্লাছ ষ্টুডেন্টছৰ ক্লাছ অলৰেডি আৰম্ভ কৰিছো আৰু এতিয়া মই ভাবিছো যে তাৰ লগতে মই আৰু এটা কৰিম হেতু হৈছে কমিউনিটি টক মানে মোৰ যিখিনি কমিউনিটি আছে যিখিনি আমাৰ অসমবাসী আছে তেওঁলোকৰ কাৰণে কিছুমান স্বাস্থ্য সম্বন্ধীয় কথা মই ইয়াতে ভিডিওটোৰ জৰিয়তে তেওঁলোকক জনাম বুলি ভাবিছো তো সেই উদ্দেশ্যটো ৰাখিহে মই এই ভিডিওটো বনাইছো আৰু মোৰ এই কমিউনিটি টকটো যেহেতুকে মোৰ কমিউনিটি যেহেতুকে আমাৰ ৰাইজৰ কাৰণে হয় আপোনালোকৰ কাৰণে হয় হেতু কাৰণে মই এই ভিডিওটো সদায় অসমীয়াতে বনাম আৰু ভৱিষ্যতেও যদি আপলোড কৰো এনেকুৱা ধৰণৰ ভিডিও তেতিয়া মই সদায় এটো অসমীয়াতে কম যাতে সকলোৱে বুজি পায় আহক এতিয়া মোৰ বিষয়বস্তুলৈকে মেইন টপিকলৈকে আমি আগবাঢ়ো তো আজিৰ মেইন বিষয়বস্তু হৈছে হেতু হৈছে টিকাকৰণ বা ইমিউনাইজেশন মানে ইয়াক ইংৰাজীত ইমিউনাইজেশন বুলি কোৱা হয় তো আহকচোন আমি জানো টিকাকৰণনো কি হয় তো টিকাকৰণ হৈছে এটা পদ্ধতি আৰু এটা প্ৰসেস মানে যেটো ভ্যাকচিনৰ দ্বাৰা আমাৰ শৰীৰত আমাৰ ইমিউন সিস্টেমটো কি কৰা হয় বৃদ্ধি কৰা হয় মানে আমাৰ শৰীৰৰ যেটো প্ৰতিৰোধ ক্ষমতা আছে সেই প্ৰতিৰোধ ক্ষমতাটো বেছি শক্তিশালী কৰা হয় যাতে আমাৰ শৰীৰটোৱে বেমাৰ আজাৰৰ পৰা বিৰত থাকে যাতে আমাৰ শৰীৰত যদি কিবা বেমাৰ আজাৰ হয় তেতিয়া যাতে আমাৰ শৰীৰটোৱে বেমাৰৰ সৈতে যুঁজিব পৰা ক্ষমতা থাকে তো হেতুকে টিকাকৰণ বুলি কোৱা হয় সেই পদ্ধতিটোক টিকাকৰণ বুলি কোৱা হয় আৰু আমি সকলোৱে বিচাৰো যে আমাৰ ভৱিষ্যতৰ যিখিনি আমাৰ সুনাগৰিক হ'ব তো তেওঁলোক যাতে সুস্বাস্থ্যৱান হোৱাটো আমি সকলোৱে বিচাৰো তো কেতিয়া সুস্বাস্থ্যৱান হ'ব যদিহে আমি আমাৰ ভৱিষ্যতৰ যিখিনি সুনাগৰিক হ'বলগীয়া শিশু আছে তেওঁলোকক যদি আমি সম্পূৰ্ণকৈ টিকাকৰণ দিও তেতিয়াহে সিহঁত গৈ এদিন সুস্বাস্থ্যৱান নাগৰিক হ'বগৈ আৰু সেইটো কাৰ দায়িত্ব সেইটো আমাৰ সকলোৰে দায়িত্ব হয় তেওঁলোকক টিকাকৰণ কৰোৱাটো তো এতিয়া আহক মই এতিয়া আপোনালোকক টিকাকৰণৰ কেনেকৈ কম বুলি ভাবিছো যে জন্মৰ পৰা 16 ইয়াৰ্ছলৈকে কম তো জন্মৰ পৰা 16 ইয়াৰ্ছ মানে 5 বছৰৰ ভিতৰতে বেছিভাগ যিমান ভ্যাকচিন আছে সববিলাক পোৱা হয় শিশুটিয়ে কিন্তু তথাপি এটা 10 বছৰত আৰু এটা 16 বছৰতো পায় হেতু কাৰণে মই কৈছো জন্মৰ পৰা 16 বছৰলৈকে তো আহক যে জন্মত কি ভ্যাকচিন পায় হেকেটা কম মই আগতে কৈ লৈছো যে মই আপোনালোকক কি কম মই কম যে কোনটো মাহত মানে বয়স অনুযায়ী শিশু এটিয়ে কি ভ্যাকচিন পাব আৰু কোনটো সময়ত পাব আৰু যদি হেতু সময়ত নলয় তেতিয়া হলে
কিমান দিনলৈকে ল'ব পাৰে মানে কিমান দিনৰ ভিতৰত তেওঁলোকে হেতু ল'ব পাৰে ম্যাক্সিমাম এজটো মই আপোনালোকক জনাই দিম এই ভিডিঅ'টোৰ জৰিয়তে আহক প্ৰথমতে আৰম্ভ কৰো জন্মৰ পৰা তে জন্মৰ লগে লগে তিনিটা ভ্যাকচিন পায় তে প্ৰথমটো হৈছে BCG দ্বিতীয়টো হৈছে আপোনাৰ হেপাটাইটিছ বি তৃতীয়টো হৈছে পোলিও ভ্যাকচিন পোলিওৰ টোপাল প্ৰথম যেটো আছে আপোনাৰ হেতু BCG টো সাধাৰণতে জন্মৰ লগে লগে দিয়া হয় আৰু কেতিয়াবা জন্মৰ যদি লগে লগে দিয়া নহয় কিবা কাৰণত শিশুটিৰ যদি কিবা অসুখ বিসুখ হৈছে বা এনেকুৱা ধৰণৰ অসুবিধাৰ কাৰণে যদি দিয়া মানে তেতিয়া এমাহত দিয়া হয় আৰু যদি কিবা কাৰণত এমাহতো দিব পৰা নাই শিশুটিক এই ভ্যাকচিনটো তেতিয়া হলে আপোনালোকে একেবাৰে ভয় নাখাব এটো এবছৰলৈকে দিব পাৰি মানে এবছৰৰ ভিতৰত যিকোনো সময়তে হেতু ল'ব পাৰে আৰু জন্মৰ লগে লগে ললে হেতু যিমান কাম কৰিব এই এবছৰৰ ভিতৰত ললে হিমানখিনি কাম কৰিব তাৰ পিছত আহক আপোনাৰ হেপাটাইটিছ বি আমাৰ দ্বিতীয় ভ্যাকচিনটো হেপাটাইটিছ বি টো আপোনাৰ জন্মৰ পৰা 24 ঘণ্টাৰ ভিতৰতে দিয়া হয় আৰু তাৰ ম্যাক্সিমাম নিৰ্ধাৰিত সময় 24 ঘণ্টাই হয় মানে 24 ঘণ্টাৰ ভিতৰতে দিব লাগিব আৰু সাধাৰণতে হেতু হস্পিটেলতে দিয়া হয় 24 ঘণ্টা হৈ গলে সেই ড'জটো আৰু দিব নোৱাৰে নেক্সট ডেজ ল'ব মানে নেক্সট যেটো ড'জ আহিব হেতুহে ল'ব পাৰিব জন্মৰ ড'জটো আপুনি ল'ব নোৱাৰে হেতু 24 ঘণ্টাৰ ভিতৰতে ল'ব লাগিব 3 নম্বৰতে মানে তৃতীয়তে আছে আপোনাৰ হেতু হৈছে ওপিভি মানে পোলিও আৰু পোলিওটো আপোনাৰ জন্মৰ লগে লগে দিয়া হয় হেতু হৈছে দুটোপাল আৰু কিবা কাৰণত যদি জন্মৰ সময়ত দিব পৰা নাই তেনেহলে জন্মৰ পৰা 15 দিনৰ ভিতৰত দিলেও ইয়াক হ'ব আপোনালোকে গম পালে মানে কি ভ্যাকচিন পায় জন্মৰ লগে লগে মনত ৰাখিব তিনিটা ভ্যাকচিন BCG হেপাটাইটিছ বি আৰু এটা হৈছে ওপিভি পোলিও এতিয়া মই কম আপোনাৰ শিশুটিয়ে 1.5 মাহ 2.5 মাহ আৰু 3.5 মাহত কি ভ্যাকচিন পাব তো 1.5 মাহত পাব প্ৰথমতে মই কম ওপিভি তো ওপিভি তিনিটা ড'জ থাকে আৰু সেই তিনিটা ড'জ প্ৰথম ড'জটো পাব আপোনাৰ 1.5 মাহত দ্বিতীয় ড'জটো পাব আপোনাৰ 2.5 মাহত আৰু তৃতীয় ড'জটো পাব আপোনাৰ 3.5 মাহত আৰু যদি এই ড'জ কেইটা যদি কোনোবা এটা মিছ হৈ গৈছে বা আপোনালোকে দিব পৰা নাই কিবা কাৰণ তেতিয়া হলে একেবাৰে ভয় নাখাব কাৰণ এই ওপিভিটো পোলিওটো আপোনালোকে 5 বছৰ বয়সলৈকে ইয়াক দিব পাৰিব আপোনাৰ শিশুটিক তাৰ পিছত আহক নেক্সট আছে আপোনাৰ পেন্টাভেলেন্ট কিয় কোৱা হয় কাৰণ ইয়াত পাঁচটা ভ্যাকচিন একেলগে থাকে এটা ভাইলত হেতু কাৰণে ইয়াক পেন্টাভেলেন্ট বুলি কোৱা হয় আৰু এই পেন্টাভেলেন্টটো তিনিটা ড'জ থাকে তাৰে প্ৰথমটো ড'জ দিয়া হয় আপোনাৰ 1.5 মাহত দ্বিতীয় ড'জটো দিয়া হয় আপোনাৰ 2.5 মাহত আৰু তৃতীয় ড'জটো দিয়া হয় আপোনাৰ ইয়াক 3.5 মাহত আৰু যদি ইয়াৰে কোনোবা এটা ড'জ মিছ হৈ গৈছে সাপোজ যদি আপোনালোকে দিব পৰা নাই তেতিয়া হলে একেবাৰে ভয় নাখাব এটো আপোনালোকে এবছৰ বয়সলৈকে শিশুটিক দিব পাৰিব তাৰ পিছত আহক আপোনাৰ ৰোটা ভাইৰাছ তো ৰোটা ভাইৰাছটো সাধাৰণতে দিয়া হয় ডায়েৰিয়েল ডিজিজৰ কাৰণে আৰু ৰোটা ভাইৰাছৰ তিনিটা ড'জ থাকে প্ৰথম ড'জটো হৈছে আপোনাৰ 1.5 মাহত দিয়ে দ্বিতীয় ড'জটো দিয়ে আপোনাৰ 2.5 মাহত আৰু তৃতীয় ড'জটো দিয়ে আপোনাৰ 3.5 মাহত আৰু কিবা কাৰণ যদি আপোনালোকে দিব নোৱাৰে এই সময়ছোৱাত তেতিয়া হলে এই ভ্যাকচিনটো এবছৰলৈকে দিব পাৰিব মানে এবছৰ নোহোৱালৈকে আপুনি এই ভ্যাকচিনটো আপোনাৰ শিশুটিক দিব পাৰিব তো এইকেইটা হৈছে 1.5 মাহ 2.5 মাহ আৰু 3.5 মাহত এতিয়া মই কম আপোনালোকক 1.5 মাহত আৰু 3.5 মাহত পাবলগীয়া ভ্যাকচিন সমূহৰ নাম তো হেতু হৈছে মই আগতে কৈছো আপোনালোকক 1.5 মাহত 2.5 মাহত আৰু 3.5 মাহত পাব কিন্তু এইটো হৈছে 1.5 মাহ আৰু 3.5 মাহ ইয়াত কেৱল দুটা ড'জ থাকে হে আৰু হেতু সময়ছোৱাত দুটা ভ্যাকচিন পায় হে দুটা হৈছে এটা হৈছে FIPV আৰু এটা হৈছে PCV FIPV টো মই প্ৰথমতে কম FIPV টো হৈছে ফ্ৰেকচনেল ইনএক্টিভেটেড পোলিও ভ্যাকচিন হেতু পোলিওৰ কাৰণে দিয়া হয় আৰু হেতু ইনজেক্টেবল হয় আৰু যেটো FIPV হয় তাৰ দুটা ড'জ থাকে প্ৰথমটো ড'জ পায় আপোনাৰ 1.5 মাহত আৰু যেটো সেকেন্ড ড'জ মানে দ্বিতীয় ড'জ হেতু পায় আপোনাৰ 3.5 মাহত যদি কিবা কাৰণত কোনোবা এটা ড'জ মিছ হৈ গৈছে বা দিব পৰা নাই তেতিয়া হলে সেই ভ্যাকচিনটো আপোনালোকে এবছৰ বয়সলৈকে দিব পাৰিব আপোনাৰ শিশুটিক তাৰ পিছত আহক PCVৰ কথা কৈছিলো মই PCV হৈছে নিউমোককেল কনজুগেট ভ্যাকচিন আৰু এই PCV টো এটা নতুন ভ্যাকচিন আমাৰ ইমিউনাইজেশন শিডিউলত কি হৈছে অন্তৰ্ভুক্ত হৈছে
মই ইয়াতে এটা কথা কৈলো যে পিচিভিটো মই নাজানো সব জায়গাতে দিয়া হৈছে কি নাই বা কোড ইমপ্লিমেন্ট হৈছে এটো কাৰণ যেতিয়া লকডাউনৰ আগতে মই মোৰ এখন ডিস্ট্ৰিক্ট হস্পিটালত পোষ্টিং হৈছিল তেতিয়া মই তাত খুদিছিল যে পিচিভি ভ্যাকচিনটো দিয়া হৈছে কি নাই কিন্তু তাত কৈছিল যে তাত তেতিয়ালৈকে আৰম্ভ কৰা নাছিল কিন্তু এতিয়া এই সময়ছোৱাত মই গম নাপাওঁ যদিও আৰম্ভ কৰিছে কিন্তু এটো ইমিউনাইজেশন শিডিউলত মানে অলৰেডি অন্তৰ্ভুক্ত কৰিছে হয়তো অতি সোনকালে ইয়াক আৰম্ভ কৰিব বা অলৰেডি কৰিছে তো এই পিচিভিটো নিউমোকক্কাল মানে নিউমোনিয়াৰ কাৰণে দিয়া হয় আৰু পিচিভিটোৰ আপোনাৰ দুটা ডোজ থাকে এটা পায় আপোনাৰ 1.5 মাহত আৰু এটা পাব আপোনাৰ 3.5 মাহত আৰু যদি কিবা কাৰণত যদি কোনোবা এটা ডোজ মিস হৈ গৈছে তেতিয়া হলে কি কৰা হয় তাক এবছৰলৈকে দিব পাৰিব আপোনাৰ শিশুটি এতিয়া মই কম আপোনাক 9 মাহৰ পৰা 12 মাহৰ ভিতৰত লবলগীয়া ভ্যাকচিন সমূহ তো 9 মাহৰ পৰা 12 মাহৰ ভিতৰত সাধাৰণতে তিনিটা ভ্যাকচিন পায় প্ৰথমটো হৈছে এমআৰ মেজেলছ আৰু ৰুবেলা দ্বিতীয়টো হৈছে জেই ভ্যাকচিন জাপানিজ এনকেফেলাইটিস আৰু থাৰ্ডটো হৈছে আপোনাৰ ভিটামিন এ এই তিনিটা পায় সো প্ৰথম হৈছে যেটো মই এমআৰ বুলি কৈছো হেতু প্ৰথম ডোজটো পাব আপোনাৰ যেতিয়া শিশুটি 9 মাহ কমপ্লিট হ'ব 9 মাহ সম্পূৰ্ণ হ'ব মানে 9 মাহৰ পৰা 12 মাহৰ ভিতৰত ললেও হ'ব যদি কিবা কাৰণত সেই সময়ছোৱাত লব পৰা নাই তেতিয়া হলে আপোনালোকে একেবাৰে ভয় নহব কাৰণ সেই ভ্যাকচিনটো আপুনি 5 বছৰ বয়সলৈকে আপোনাৰ শিশুটিক দিব পাৰিব তাৰ পিছত আছে আপোনাৰ জেইৰ প্ৰথম ডোজটো এটো 9 মাহৰ পৰা 12 মাহৰ ভিতৰত দিব লাগে আৰু হেতু যদি কিবা কাৰণত শিশুটিক দিব পৰা নাই তেতিয়া হলে হেতু 15 বছৰ বয়সলৈকে আপোনালোকে আপোনাৰ শিশুটিক দিব পাৰিব তাৰ পিছত আছে ভিটামিন এ ডোজ তো ভিটামিন এ যেটো ফাৰ্স্ট ডোজ মানে প্ৰথম ডোজটো আপোনাৰ 9 মাহত দিয়া হয় আৰু হেতু হৈছে লিকুইড ফৰ্মত আহে জুলিয়া ঔষধ হয় তাত 2 ml দিয়া হয় 2 ml হেতু আপোনাৰ শিশুটিক দিয়া হয় আৰু যদি কিবা কাৰণত লব পৰা নাই হেতু টাইমত তেতিয়া হলে তাক 5 বছৰ বয়সলৈকে দিব পাৰিব এইকেইটা হৈছে আপোনাৰ শিশুটিয়ে 9 মাহৰ পৰা 12 মাহৰ ভিতৰত পাবলগীয়া ভ্যাকচিন 9 মাহত পাবলগীয়া আৰু এটা ভ্যাকচিন আছে হেতু হৈছে পিচিভি তো পিচিভিৰ দুটা ডোজ থাকে এটা ডোজ পায় শিশুটিয়ে 1.5 মাহত আৰু আনটো ডোজ পায় 3.5 মাহত তাৰ উপৰিও পিচিভিৰ যেটো বুষ্টাৰ ডোজ হয় সেই বুষ্টাৰ ডোজটো শিশুটিয়ে যেতিয়া 9 মাহ কমপ্লিট হ'ব 9 মাহ সম্পূৰ্ণ হ'ব তেতিয়া সেই পিচিভিৰ বুষ্টাৰ ডোজটো পাব আৰু যদি কিবা কাৰণত সেই বুষ্টাৰ ডোজ 9 মাহত লব পৰা নাই তেতিয়া হলে শিশুটিক আপুনি এবছৰৰ ভিতৰত দিলেও হ'ব একেবাৰে হেতু কাৰণে একেবাৰে ভয় খাব নালাগে যদি কোনো কাৰণ 9 মাহত দিয়া নাই কাৰণ তাৰ ম্যাক্সিমাম এজ হৈছে 1 ইয়াৰ মানে এবছৰৰ ভিতৰত দিলেও হ'ব এতিয়া মই কম আপোনালোকক আপোনাৰ শিশুটিয়ে 16 মাহৰ পৰা 24 মাহৰ ভিতৰত পাবলগীয়া ভ্যাকচিন সমূহৰ নাম আৰু এই সময়ছোৱাত আপোনাৰ শিশুটিয়ে বহুত কেইটা ভ্যাকচিন একেলগে পাব এইকেইটা আছে পাঁচটা ভ্যাকচিন একেলগে পাব আৰু মই তাৰ নাম কেইটা এতিয়া মই কৈ দিছো কি ভ্যাকচিন পাব প্ৰথমটো হৈছে আপোনাৰ ডিপিটি বুষ্টাৰ প্ৰথম ডোজ তাৰ দ্বিতীয়টো হৈছে আপোনাৰ জেই যেটো অলৰেডি 9 মাহত এটা পায় তাৰ পিছত সেই জেইটোৰ দ্বিতীয় ডোজটো পাব 16 মাহৰ পৰা 24 মাহৰ ভিতৰত তাৰ পিছত আছে এমআৰ যেটো ভ্যাকচিন আছে এমআৰ ভ্যাকচিনৰ দ্বিতীয় ডোজটো পাব তাৰ পিছত ওপিভি যেটো বুষ্টাৰ ডোজ এই বুষ্টাৰ ডোজটো আৰম্ভ হ'ব আৰু 5 নম্বৰটো হৈছে আপোনাৰ ভিটামিন এ ডোজ ভিটামিন এৰ যেটো দ্বিতীয় ডোজ হেতু 16 মাহৰ পৰা 24 মাহৰ ভিতৰতহে দিব লাগিব তো যদি প্ৰথমতে কৈছো যে ডিপিটি যদি বুষ্টাৰ প্ৰথম ডোজটো যদি 16 মাহৰ পৰা যদি 24 মাহৰ ভিতৰত যদি আপোনালোকে দিব পৰা নাই তেতিয়া হলে কি কৰিব লাগিব ইয়াক আপোনালোকে ইয়াক 7 বছৰ হোৱাৰ আগতে ইয়াক দিব পাৰে মানে শিশুটিৰ 7 বছৰ বয়সলৈকে ইয়াক দিয়াৰ সময় থাকে নেক্সট হৈছে আপোনাৰ জেই সেকেন্ড ডোজ জেই দ্বিতীয় ডোজ সো জেইৰ যেটো দ্বিতীয় ডোজ হয় সেই দ্বিতীয় ডোজটো আপোনালোকে 16 মাহৰ পৰা 24 মাহৰ ভিতৰত দিবলৈ যদি কিবা কাৰণত দিয়া নহয় তেতিয়া হলে ইয়াক 15 বছৰ বয়সলৈকে আপোনালোকে তাক দিব পাৰিব তাৰ পিছত তৃতীয়টো হৈছে আপোনাৰ এমআৰটো একে যদি সেই সময়ছোৱাত যদি আপোনালোকে দ্বিতীয় ভ্যাকচিনটো দিব পৰা নাই মানে 16 পৰা 24 মাহৰ ভিতৰত তেতিয়া হলে আপোনাক ইয়াক 5 বছৰ বয়সলৈকে দিয়াৰ সময় থাকে তাৰ পিছত আছে আপোনাৰ ওপিভি যদি বুষ্টাৰ ডোজ আপোনালোকে সেই সময়ছোৱাত মানে 16 মাহৰ পৰা 24 মাহৰ ভিতৰত যদি দিব পৰা নাই তেতিয়া হলে আপোনালোকে ইয়াক
5 বছৰ বয়সলৈকে দিব পাৰিব আৰু লাষ্টৰটো আছে আপোনাৰ ভিটামিন এ যদি ভিটামিন এৰ দ্বিতীয় ডোজ সো ভিটামিন এৰ দ্বিতীয় ডোজটো আৰম্ভ হ'ব 16 ৰ পৰা 24 মাহৰ ভিতৰত তাৰ পৰা আপোনাৰ 9টা ডোজ পাব তো 9টা ডোজ কেনেকৈ দিব মানে প্ৰত্যেক 6 মাহৰ মূৰে মূৰে প্ৰথমটো দিলে 16 মাহৰ পৰা 24 মাহৰ ভিতৰত তাৰ পিছত যেটো ডেটত দিছে যেটো তাৰিখত দিছে তাৰ পৰা 6 মাহৰ পিছত আৰু এটা দিব তাৰ পৰা 6 মাহৰ পিছত আৰু এটা দিব তো এনেকৈ দি আপোনাৰ 9টা ডোজ দিব মানে দ্বিতীয় ডোজটোৰ পিছত আৰু 9টা ডোজ তেনেকৈ পাব হেতু 5 বছৰ বয়সলৈকে পাব যদি কিবা কাৰণ কোনোবা ডোজ মিস হৈ গৈছে তেতিয়া হলে কোনো ভয় কৰিবলগীয়া কাৰণ নাই কাৰণ তাৰ ম্যাক্সিমাম ইয়াৰ্স হৈছে 5 ইয়াৰ্স মানে 5 বছৰ বয়সলৈকে সেই ভিটামিন এ ডোজটো আপোনাৰ শিশুটিক আপোনালোকে দিব পাৰে তাৰ পিছত আহক মই কম এতিয়া 5 বছৰৰ পৰা 6 বছৰ বয়সলৈকে 6 বছৰ বয়সৰ ভিতৰত পাবলগীয়া ভ্যাকচিন হ'ব তো 5 বছৰৰ পৰা 6 বছৰ বয়সত আছে আপোনাৰ এটা হৈছে এটাই ভ্যাকচিন হয় হেতু হৈছে ডিপিটি বুস্টাৰ দ্বিতীয় ডোজ সো ডিপিটি বুস্টাৰ যেটো দ্বিতীয় ডোজ হয় হেতু 5 ৰ পৰা 6 বছৰৰ ভিতৰত দিব লাগে আৰু যদি কিবা কাৰণত মিস হৈ গৈছে বা আপোনাৰ শিশুটি লব পৰা নাই তেতিয়া হলে আপোনালোকে হেতু 7 বছৰৰ ভিতৰতো তাক দিব পাৰে তাৰ পিছত আহক 10 বছৰ আৰু এটা হৈছে 16 বছৰ তো 10 বছৰত এটা পাব হেতু হৈছে আপোনাৰ টিটি ভ্যাকচিন আৰু যেটো 16 বছৰত পাও হেতু টিটিয়ে হয় আৰু 10 বছৰত যেটো টিটি দিয়া হয় যদি হেতু কিবা কাৰণত লব পৰা নাই তেতিয়া তাৰ পিছতো লব পাৰে মানে 16 বছৰ হোৱাৰ আগত লব পাৰে আৰু যেটো 16 বছৰ হয় হেতু মানে 16 বছৰতে লব লাগিব আৰু এটা মই কথা ইয়াতে কৈ দিছো যে আজিকালি টিটি যেটো আগতে টিটেনাস টক্সইড আছিল তো হেতু আজিকালি টিডি হিচাপে মানে আজিকালি হেতু টিটি ৰে তাক ৰিপ্লেস কৰা হৈছে মানে টিডি আজিকালি ভ্যাকচিন দিয়া হয় আজিকালি টিটি নিদিয়ে আজিকালি টিডি দিয়ে টিটেনাস ডিপথেৰিয়া তো এইকেইটাই হৈছে ভ্যাকচিন 10 বছৰ আৰু 16 বছৰত পাবলগীয়া তো এতিয়া আপোনালোকে হয়তো গম পালে যে জন্মৰ পৰা 16 বছৰলৈকে আপোনাৰ শিশুটিয়ে কি ভ্যাকচিন পাব আপোনাৰ বয়স অনুযায়ী আৰু এই ভ্যাকচিন কেটা যদি সময়মতে লব পৰা নাই তেতিয়া হলে তাক কিমান বছৰ আৰু কিমান বয়সলৈকে তাক লব পাৰিব সেই নিৰ্ধাৰিত সময়টো মই কৈ দিছো আৰু আপোনালোকৰ যদি শিশু আছে 5 বছৰৰ তলত বা এনেকৈ ইমিউনাইজেশন পাবলগীয়া তেতিয়া হলে যদি আপোনালোকে আকৌ চাব বিচাৰিছে তেনেহলে মোৰ ভিডিওটো পজ কৰি আকৌ প্ৰিভিয়াস গৈ তেতিয়া গম পাব যে আপোনালোকৰ শিশুটিৰ বয়স অনুপাতে কোনটো ভ্যাকচিন পাব আৰু সেই ভ্যাকচিনটো আপোনালোকে কিমান দিন কিমান বছৰলৈকে সেই ভ্যাকচিনটো দিব পাৰিব আশা কৰিছো এই ভিডিওটো চাই আপোনালোকে খুবেই ভাল পাব আৰু লগতে টিকাকৰণৰ বিষয়ে আৰু ভালকৈ জানিব পাৰিব আৰু লগতে এই লকডাউনৰ সময়ছোৱাত মানুহৰ মাজত যিবিলাক শংকাৰ উৎপত্তি হৈছে আৰু সেইবিলাকো দূৰ হ'ব ইয়াৰ পিছত মই আপোনালোকক এটা মোৰ ফালৰ পৰা এটা মোৰ বিনম্ৰ অনুৰোধ যে এই যেটো মই ভিডিও আপলোড কৰিছো এই ভিডিওটো যদি আপোনালোকে চাই আছে যদি আপোনালোকে ইয়াক ভাবিছে বহুত ইনফৰমেটিভ হয় বহুত দৰকাৰী হয় আমাৰ সকলোৰে কাৰণে এই লকডাউনৰ সময়ছোৱাত তেনেহলে একেবাৰে আপোনালোকে এই ভিডিওটো শেয়াৰ কৰিবলৈ নাপাহৰিব আপোনাৰ বন্ধুবৰ্গৰ লগত আপোনাৰ ঘৰৰ মানুহৰ লগত আৰু যদি আপোনাৰ এনেকুৱা কোনোবা চিনাকি আছে যাৰ সৰু ল'ৰা ছোৱালী বা 5 বছৰ বয়সৰ বা 5 বছৰৰ তলৰ শিশু আছে তেনেহলে তেওঁলোকলৈকে এই ভিডিওটো শেয়াৰ কৰিব যাতে তেওঁলোকেও তেওঁলোকৰ মনৰ পৰা শংকাবিলাক দূৰ কৰিব পাৰে ধন্যবাদ কমেন্ট সেকশনত আপোনালোকে জনাব আপোনালোকে আজিৰ ভিডিওটো চাই কেনেকুৱা পালে আকৌ লগ পাম আকৌ এটা বেলেগ ভিডিওৰ